মানে পুত যোৱা বস্তুবিলাক মানে খান্দি খান্দি উলিয়াই চাফা কৰি আছে আৰু এতিয়া মানে কি ক'ম আৰু বহুত দুখ লাগিছে মানে দেখা পায়। তো গাইজ দেখা পালে কেনেকুৱা পৰিস্থিতিত আছে বৰ্তমান মানে। তো পুনৰ ঘূৰি আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আৰু স্বাগতম জনাইছোঁ তিতা মিঠা জ্যোতিৰ এটা নতুন ভিডিঅ' লৈ। তো আজি মই যাম মানে আমাৰ ওচৰত মানে আমাৰ পৰা প্ৰায় 10-12 কিলোমিটাৰমান দূৰ হয়। তো তাত এখন সৰু গাঁও আছে। তো তাত মানে বানপানী উঠাৰ পিছত পৰিস্থিতিটো মানে ইমানেই বেয়া হৈ গৈছিল আৰু তাত মানে আজি মোটামুটি 3 দিনমান হ'ল। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহিছিল বোলে। তো তাত আমি যাম এতিয়া আৰু মানে তাৰ পৰিৱেশটো অলপমান আপোনালোকক দেখুৱাই দিওঁ আৰু আমিও চাওঁ, ময়ো যাই পোৱা নাই তাত কেনেকুৱা পৰিস্থিতি হৈ আছে। তো আৰু মোৰ লগত আহিছে এইফালে নয়ন, তো এয়া মোৰ বন্ধু দীপাংকৰ। তো মানে আমি তিনিওজনে এতিয়া তালৈকে গৈ আছোঁ আৰু তাত যা সম্পূৰ্ণ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ কেনেকুৱা মানে হৈ আছে তাৰ পৰিস্থিতি। তো আমিও চাই আহোঁ, লগতে আপোনালোকেও দেখা পাব তাৰ পৰিস্থিতি কেনেকুৱা হৈ আছে বৰ্তমান। তো বলক তাত গৈ একেবাৰে লগ পাম। তো গাইজ ফাইনেলি মানে আহি পালোঁ যিখিনি মানে ঠাইত মানে অনিষ্ট হৈ আছিল। তো সেইখিনি ঠাইও বৰ্তমান পোৱা নাই চাগে, মানে আমি আহি আছোঁ মাথোৱাৰি আহি আছোঁ আৰু আহিয়ে দেখা পালোঁ চাওক মানে এইবিলাক শিবিৰ পাতাই চাওক মানে মাথোৱাৰিটো এইফালেদিও ভাঙিছিল আৰু আগতো বোলে ভাঙিছে, দাদা এজনে ক'লে ইয়াৰে। তো চাওক মানে কেনেকুৱা পৰিস্থিতি হৈছে, এনেকুৱাকৈ বস্তা মানে বান্ধি বান্ধি তো এইটো ৰাস্তাটো কিবাকৈ মানে আহিব পৰাকৈ বনাই দি আছে বৰ্তমান, চলিব পৰাকৈ। আৰু এইফালে চাওক মানে মাথোৱাৰি, এইটো মাথোৱাৰি আছিল, মেইন মাথোৱাৰি। চাওকচোন কেনেকুৱা অৱস্থা হৈছে এইটো, মানে এইটো মেইন মাথোৱাৰি মানে এইফালেদি ভাঙি একদম মানে শেষ কৰি মানে কি কৰি পেলালে। তো এইবিলাক চাওক মানে মানুহখিনিৰ অৱস্থা একেবাৰে বেয়া কৰি পেলাইছে এইফালে। মানে বৰ্তমান এনেকুৱাকৈ আহিব পৰাকৈ এইটো ৰাস্তা মানে বনাই দিছে আৰু আগৰ ফালে যাই আছোঁ আমি এতিয়া। তো কি দেখা পাওঁ তো আপোনালোকে চাই থাকক। চ' গাইজ দেখা পাইছে মানে চাওক মানে এইবিলাক মাথোৱাৰিটো আমি বহুত দূৰ আহিলোঁ, আধা কিলোমিটাৰমান প্ৰায় আহি গ'লোঁ। মানে গোটেই আধা কিলোমিটাৰটো মানে শিবিৰে আছে মানে, আৰু এনেকুৱাকৈ মাজে মাজে 2-এখন মানে দোকান দি থৈ দিছে। মানে কি কৰিব আৰু মানে এইবিলাক অলপ চলপ বিক্ৰী কৰি হ'লেও মানে কিবাকৈ চলিব পাৰি নেকি, মানে তাৰে আশা আৰু মানে কি কৰিব আপোনালোকে ভাবিলেই মানে আচৰিত খাব। তো গাইজ দেখা পালে কেনেকুৱা পৰিস্থিতিত আছে বৰ্তমান মানে কি ক'ম আৰু। তো চাওক মানে মাথোৱাৰিটো সম্পূৰ্ণৰূপে মানে চব শিবিৰ। তো আপোনালোকে যিমান দেখা পায় মানে চব দেখা পাব। তো মানে মাথোৱাৰি কাষতে এনেকৈ মানে দোকান পাতি থৈ দিছে আৰু তো মানে একদম অৱস্থা একেবাৰে বেয়া। মানে চব এনেকুৱা মাথোৱাৰিটো যিমান যাই থাকোঁ মানে চব শিবিৰে দেখা পাই আছোঁ। মানে কেনেকুৱা পৰিস্থিতি হৈ গৈছিল আপোনালোকে কল্পনা কৰি চাওক। মানে এইবিলাক চাওক মানে এইখিনি মানুহ কেনেকৈ আছিল ভগৱান জানে আৰু চাওক এইবিলাক। মানে কি ক'ম আৰু চাই থাকক। আৰু গাইজ ফাইনেলি মানে আহি পালোঁ আমি যিখিনি ঠাইত মানে অনিষ্ট হৈছিল। তো বহুত মানুহৰ ক্ষতি হৈছিল আৰু এইটোৱে নদী আমাৰ পুঠিমাৰী নদী। আৰু এইটো নদীৰে মানে এইটো মাথোৱাৰিটো চাওক মানে প্ৰায় আধা কিলোমিটাৰমান মানে মাথোৱাৰিটো মানে ছিঙি গৈছে। আৰু এইখিনি ঠাইতে এই মাথোৱাৰিটোৰ ইটো পাৰে যিখিনি মানুহ আছিল আৰু মাথোৱাৰিটো বান্ধিবৰ কাৰণে চাওক মানে মানুহখিনি পূৰা কষ্ট কৰি আছে ইয়াৰ মানুহখিনিয়ে। আৰু মানে যিখিনি মানুহ আছিল সম্পূৰ্ণৰূপে ধ্বংস উঠি গৈছে। মানে আহি যি পৰিৱেশ দেখা পালোঁ আপোনালোক মানে কি বুলি ক'ম, মানে এনেকুৱা মানে দুখ লগা পৰিৱেশ। তো মানে আপোনালোকে দেখিলে গম পাব। চাওক মানে এইবিলাক কেনেকুৱা অৱস্থা হৈ গৈছে, ঘৰৰ মানে অৱস্থা একেবাৰে নাই। মানে সেইফালে এইফালেদি এইটো যে দেখিছে এইবিলাক বনাই আছে নতুনকৈ, এইবিলাক মানে এইটো মাথোৱাৰি আছিল, মানে এইটো মেইন মাথোৱাৰি। তো মাথোৱাৰিটো ভাঙি মানে এইবিলাক চাওক আৰু এইটো ঘৰৰ অৱস্থা চাওক কেনেকুৱা হৈ আছে। মানে কি ক'ম আৰু মানে বানপানীৰ সময়খিনিত কেনেকুৱা পৰিস্থিতি হৈছিল ভগৱান জানে। তো সেই এতিয়া এনেকুৱা পৰিস্থিতি হৈ আছে বৰ্তমান, পানীটো শুকাইছে আৰু মাথোৱাৰিটো মানে বনোৱাৰ কাৰণে বহুত চেষ্টা কৰি আছে আৰু বহুত মানুহে ইয়াতে মানে কাম কৰি আছে। তো দেখা পাইছে মানে বহুত মানুহ লাগি আছে। তো এই সেইফালেও দেখুৱাই দি আছোঁ আপোনালোকক, বহুত মানুহ কাম কৰি আছে মানে। আৰু আগৰ ফালে যাওক তো কি হৈ আছে তো চাওঁ মানে কি ক'ম আৰু গাইজ এই ঠাইখিনি যি দেখিছে এই ঠাইখিনিত মানে পূৰা লাইন হৈ মানে মানুহৰ ঘৰ আছিল। এইবিলাক মানে বহুত মানুহৰ ঘৰ আছিল ইয়াতে, মানে প্ৰায় 20-25 ঘৰমান মানুহৰ মানে ঘৰ আছিল আৰু। তো এইবিলাক মানে ঘৰ দুৱাৰ একোৱেই নাই, মানে চব মানে শেষ কৰি দিছে আৰু বানপানী। কি ক'ম আৰু ভাষা নাই তাৰমানে ক'ব। গাইজ মানে চাওক এইবিলাক মানে ভালকৈ দেখুৱাই দি আছোঁ। এইবিলাক চাওক মানে পাকাৰ খুটা, এইবিলাক মানে ঘৰৰ এইবিলাক চাওক মানে ঘৰ ভাঙি চিঙি একদম পূৰা ইয়াতে আনি কেনে জমা কৰি থৈ দিছে। মানে চাওক চব এইবিলাক ঘৰৰ খুটা, তাৰপিছত ৱাল মানে এনেকুৱাকৈ মানে চব উটুৱাই আনি চব মানে ইয়াতে দাম কৰি থৈ দিছে। তো এইফালে চাব পাৰে, এইফালেও মানে বহুত আছে
এইফালে এইবিলাক যিমান দেখা পাই আছে তাৰমানে এইবিলাক চব মানে এনেকুৱা চব ঘৰ ভঙা তাৰপিছত গছ উটুৱাই অনা কিবা মানে চব এইবিলাক মানে ইয়াতে জমা কৰি থৈ দিছে। তো এইফালে চাওক মানে এইটো মাথোৱাৰী এইফালে দিয়ে ভাঙি আহিছিল আৰু বনাই আছে আৰু বৰ্তমান ভাল কৰি আছে। মানে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছিল বোলে আজি 3 দিনমান আগত। তো মানে আহি কেনে পৰিৱেশটো চাই গৈছে আৰু মানে চাই যায় ইয়াতে মানে যিখিনি মানে পাৰে ব্যৱস্থা কৰি দিব চেষ্টা কৰিছে চৰকাৰে। তো আমিনো কি কৰিব পাৰোঁ আৰু আমি অলপমান এনেই চাব আহিছোঁ আৰু মানে কেনেকুৱা পৰিস্থিতি হৈ আছে আপোনালোককো দেখুৱাম বুলি। তো মানে চাই আছোঁ আৰু পৰিস্থিতিটো ইমানে মানে ভয়ংকৰ মানে আপোনালোকে আহিলে গম পাব। তো চাওক মানে এইবিলাক দেখিছে মানে এইডাল দেখিছে এইডাল কাৰোবাৰ মানে ডিছৰ ষ্টেণ্ড এইডাল এনেকুৱা মানে এইফালে চাওক কিমান মানে চাব আপুনি মানে কি ক'ম আৰু মানে থাকিবৰ মানে মানুহখিনিৰ ঘৰ দুৱাৰ একেবাৰে নোহোৱা হৈ গৈছে। মানে দেখা পালে আপোনালোকে মাথোৱাৰীত কিমান মানুহ মানে শিবিৰ পাতি আছে আৰু মানে একদম জৰাজীৰ্ণ অৱস্থাত আছে আৰু বৰ্তমান। আৰু এইবিলাক চাওক এইবিলাক মানে বস্তাতকৈ মানে মাটি ভৰাই ইয়াত মানে এনেকৈ জমা কৰি থৈ দিছে আৰু মাথোৱাৰীটো তাতে লৈ যাব মানে লৈ যায় মাথোৱাৰীটো বান্ধিব ভালকৈ মানে কাম চলি আছে। মানে এইফালে দাদাহঁতে কিবা এখন বনাই আছে থাৰ্মকলেৰে। তো কি বনাইছে দাদা এখন হেল্প কি কৰিব ইয়াত মানে বালাটো সেই পাৰৰ পৰা এইপাৰে আনিব আৰু এইখনেৰে মানে সেই পাৰৰ পৰা বালিটো আনি ইয়াতে মানে বস্তাত ভৰাই মানে তাত নিব থাকে কিজানি। মানে এইটো বান্ধটো যি দি আছে মাথোৱাৰীটো সেই বান্ধটোৰ কাৰণে মানে এইখন বনাইছে আৰু থাৰ্মকলেৰে চাওক মানে এনেকুৱাকৈ মানে কৰ্ম চলি আছে। কি ক'ম আৰু মানে দেখা পালে আপোনালোকৰ পৰিস্থিতি কেনেকুৱা হৈ আছে আৰু মানে আগৰ ফালে দেখুৱাই আছোঁ আপোনালোকক। আহিলোঁ ঘৰৰ তাত আৰু মানে চাওক মানে ঘৰখনৰ পৰিৱেশ কেনেকুৱা হৈ আছে মানে অৱস্থা একদমেই নাই। মানে এইফালে আছে খুৰা কি কৰি আছে মানে টিংখন চাফা কৰি আছে মানে টিংবিলাক চব কম ভাষা নোহোৱা হৈ গৈছে। এইবিলাকৰ অৱস্থা একেবাৰে নোহোৱা হৈ গৈছে মানে টিংবিলাক বিচাৰি আনি চাফা কৰি আছে নেকি চাওক মানে কেনেকুৱা এটা পৰিস্থিতি। মাটিত চব পোত যাই আছে এইবিলাক চাওক খুৰা খান্দিছে আৰু মানে পোত যোৱা বস্তুবিলাক মানে খান্দি উলিয়াই চাফা কৰি আছে আৰু এতিয়া মানে কি ক'ম আৰু বহুত দুখ লাগিছে মানে দেখা পায়। তো মানে আপোনালোকে আহিলে নিশ্চয় মানে গম পাব এবাৰ চাই যাব আহি ইয়াতে কেনেকুৱা পৰিস্থিতি এটা হৈ আছে মানে ভাষা নাই আৰু বুজাবৰ কাৰণে। তো মানে কি ক'ম মানে এনেকুৱা এটা পৰিস্থিতি হৈ আছে আপোনালোকে দেখিলে গম পাব। মোৰ মানে বহুত দুখ লাগিছে আৰু মানে কি ক'ম আৰু গাইজ মানে চাওক মানে এইটোৱে মাথোৱাৰী আছিল। ইয়াৰ পৰা মানে এইফালে ছিঙা নাই মাথোৱাৰীটো আৰু ইয়াৰ পৰা একদম তালৈকে মানে যি দেখা পাইছে তালৈকে পূৰা ছিঙি গৈছে মাথোৱাৰীটো। আৰু এইফালে যিমান মানুহ আছিল সম্পূৰ্ণৰূপে মানে মানুহৰ ঘৰখিনি মানে সম্পূৰ্ণৰূপে ধ্বংস উঠি গৈছে। মানে এতিয়া মানুহখিনি কেনেকুৱা এটা পৰিস্থিতিত আছে আপোনালোকে ভাবিলে নিজে আচৰিত মানে ভাবি চাওক এবাৰ মানে কেনেকুৱা এটা পৰিস্থিতিত আছে। তো কি ক'ম আৰু বহুত মানে দুখ লগা এটা পৰিৱেশ বৰ্তমান আৰু মানুহখিনি এতিয়াও মানে উদ্গতি পোৱা নাই মানে কেতিয়াকৈ মানে এইবিলাক ভাল হ'ব মানে ধৰিব পৰা নাই। আৰু এইফালেদি যাওঁ এতিয়া মানে চাওঁতে কিমানখিনি মানে এতিয়া মানে এইটো বান্ধি আছে আৰু মানে মাথোৱাৰীটো বান্ধি আছে। তো এইবিলাক চাওক মানে এইফালেদি যাম এতিয়া চাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ আপোনালোক চাই থাকক। তো গাইজ চাওক মানে মই যিমান পাৰোঁ মানে মানুহখিনিক মানে সুধিব মানে বেয়া লগা হৈ আছে মানে কি বুলি যাম মানুহখিনিৰ আগত কি বুলি সুধিম মানে মই নিজে ভাবি পোৱা নাই মানে কি ক'ম আৰু মানে ইমানেই মানে বেয়া লগা এটা পৰিৱেশ। মানুহে দেখা পালে আপোনালোকে যি ঘৰৰ মানে টিংপাত মানে উঠি গৈছিল তো তাত মানে বোকাত পোত যাই আছে সেইবিলাক খান্দি চাফা কৰি আছে। এতিয়া মানে চাফা কৰাৰ পিছত মানে আৰু নতুনকৈ সজাব পাৰে নেকি তাকেই চেষ্টা কৰি আছে। মানে কি ক'ম আৰু ইয়াতে চৰকাৰে কি ব্যৱস্থা ল'লে গম নাপাওঁ। মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল বোলে তো কি ব্যৱস্থা ল'লে সেইটো গম নাপাওঁ। কিন্তু এনেকুৱা এটা পৰিস্থিতি হৈ আছে আমি আহি পেলাই মানে দেখা পাই গম পালোঁ মানে মানুহখিনিৰ একেবাৰে অৱস্থা একেবাৰে সম্পূৰ্ণৰূপে মানে ধ্বংস উঠি গৈছে আৰু মানে ভবা নাছিলোঁ যে ইমানখিনি বেয়া হৈ আছে কিন্তু আহি পেলাই গম পালোঁ ইমানে মানে বেছি বেয়া হৈ আছে মানে অৱস্থা পৰিস্থিতি ইমানেই বেয়া মানে। তো মানে কি ক'ম আৰু ভাষা নাই আপোনালোকক বুজাবৰ কাৰণে। আপোনালোকে আহিলে ইয়াত দেখা পালেহে গম পাব মানে কেনেকুৱা এটা পৰিস্থিতি হৈ আছে। মানে এই ঠাইখিনি ক'ত আছে হয়তো আপোনালোকক মই এতিয়াও কোৱাই নাই কোনখিনি ঠাইত এনেকুৱা হৈ আছে মানে এনেকুৱা পৰিস্থিতি হৈ আছে বানপানী যোৱাৰ পিছতো। মানে এই ঠাইখিনিৰ নাম বগৰীবাৰী বুলি কয় মানে গোৰেশ্বৰৰ ওচৰতে বগৰীবাৰী বুলি কয়। তো তাতে মানে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতি হৈ আছে এতিয়াও।
তো গাইজ মানে আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলালোঁ আৰু মানে দেখুৱালোঁ আপোনালোকক পৰিস্থিতিখিনি কেনেকুৱা হৈছে মানে দেখা পাই মানে এনেকুৱা মানে দুখ লাগিছে মানে কি ক'ম আৰু আপোনালোকে আহি যদি দেখা পায় তো আপোনালোকৰো মানে দুখ লাগি যাব।